নমস্কাৰ। আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ ওলাইছোঁ। বিষয়টো হ'ল মানসিক স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব। চাওক, এতিয়া কথা হ'ল যে শাৰীৰিক স্বাস্থ্য আমাৰ কাৰণে যিমান গুৰুত্বপূৰ্ণ, মানসিক স্বাস্থ্য কিন্তু সমানে গুৰুত্বপূৰ্ণ। মানে আমাৰ মনটোক কেনেকৈ আমি ভাল ৰাখিব পাৰিম। শৰীৰৰ আমি যাতে যত্ন ল'ব বিচাৰোঁ। শৰীৰৰ যত্ন ল'বলৈ আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰোঁ। কিন্তু মনৰ যত্ন ল'বলৈ, আমাৰ মনটোক শান্ত ৰাখিবলৈ বা ভালে ৰাখিবলৈ কি যত্ন ল'ব লাগে, কেনেকৈ ল'ব লাগে, সেইবিলাক কথাই আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো শাৰীৰিক স্বাস্থ্যৰ যত্ন লোৱাৰ দৰে গুৰুত্বপূৰ্ণ। আমি যদি এটা সুস্থ জীৱন যাপন কৰিব বিচাৰোঁ, তেতিয়া অকল শাৰীৰিক স্বাস্থ্যৰ যত্ন ল'লেই নহ'ব। মনৰ যত্ন ল'ব লাগিব বা মানসিক স্বাস্থ্য বা যাক ইংৰাজীত মেণ্টেল হেল্থ বুলিও কোৱা হয়, তাৰো কিন্তু আমি যত্ন ল'ব লাগিব। সুস্থ মনে হ'ল আমাৰ সুস্থ জীৱনৰ আধাৰ। মানে আমাৰ মন যদি সুস্থ হয়, আমাৰ জীৱনো কিন্তু সুস্থ হ'ব। আচ্ছা, এতিয়া মানসিক স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব, কেইবাটাও কথা আমাৰ কৰিবলগীয়া থাকে। সেইবিলাক কথা আলোচনা কৰিম এটা এটাকৈ। পৰ্যাপ্ত পৰিমাণে টোপনি যাব লাগিব। হয়, অতি গুৰুত্বপূৰ্ণ কথা সেয়া হ'ল টোপনি। টোপনি মানে আমি বিশ্ৰাম ল'ব লাগিব। প্ৰতিদিনে প্ৰায় 7 পৰা 9 ঘণ্টা টোপনি লোৱাৰ চেষ্টা কৰিব লাগিব। কমেও 7 ঘণ্টা শুবই লাগিব। একে সময়তে শুবলৈ যাব আৰু উঠিবলৈ অভ্যাস কৰিব। ধৰি লৈছোঁ কোনোবাই ৰাতি 10টাত শুৱে, তেওঁ হয়তো ৰাতিপুৱা 6টাত উঠিব। কোনোবাই হয়তো ৰাতি 11টাত শুৱে, তেওঁ ৰাতিপুৱা 7টাত উঠিব বা 6টাত উঠিব বা 8টাত, মানে 7 পৰা 9 ঘণ্টা সময় শুবলৈ যত্ন কৰিব লাগে। মনত ৰাখিব, অতি দেৰিকৈ শুবলৈ যোৱাটো কিন্তু শৰীৰৰ কাৰণে ভাল নহয়। কিছুমানে আছে মানে মোবাইল ইউজ কৰিব বা কিবা-কিবি কৰিব, ৰাতি 12টা, 1টা, 2টাত শুবলৈ যায়। সেয়া কিন্তু শৰীৰৰ পক্ষে ভাল নহয়। আপুনি মানে ৰাতি 10টা, 11টাত ভিতৰত যদি শুব পাৰে, সেয়া যথেষ্ট ভাল আমাৰ শৰীৰৰ কাৰণে। শুবলৈ যোৱাৰ আগত মোবাইল বা অন্যান্য স্ক্ৰীনৰ ব্যৱহাৰ কম কৰক। এই কথাই ক'ব বিচাৰিছিলোঁ যে বহুতে মোবাইল আমি আজিকালি মানে ছ'চিয়েল মিডিয়া ইউজ কৰোঁ, ৰিলচ ইত্যাদি চাওঁ। শুবলৈ যোৱাৰ আগত সেইখিনি আমি বাদ দিব লাগে। ধৰক কমেও এঘণ্টা আগত বাদ দিব লাগে। ধৰক আপুনি 11টাত শুবলৈ যায়। ৰাতি 10টাৰ পিছত আপুনি কোনো ধৰণৰ স্ক্ৰীন ব্যৱহাৰ কৰিব নালাগে। কোনো মোবাইল বা তেনেধৰণৰ লেপটপ, টেবলেট ইত্যাদি আপুনি সেইবিলাক মানে ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা দূৰত থকাই ভাল। তেতিয়া আমাৰ টোপনি ভাল হ'ব। নিয়মিত ব্যায়াম কৰিব লাগে। হয়, ব্যায়াম কৰা বা শাৰীৰিক স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। শাৰীৰিক স্বাস্থ্য ভালে থাকিলেহে মানসিক স্বাস্থ্য ভালে থাকিব। আৰু ব্যায়াম বা শাৰীৰিক স্বাস্থ্যৰ গুৰুত্বৰ ওপৰত মই ভিডিঅ' এটা বনাই থৈছোঁ, লিংক দি দিম। ব্যায়ামে মানসিক চাপ, উদ্বেগ আৰু হতাশা কমায়। প্ৰতিদিনে 20-30 মিনিট সময় আমি ব্যায়াম কৰিব লাগে বা ব্যায়াম যদিও কৰিব নোৱাৰোঁ, আমি খোজ হ'লেও কাঢ়িব লাগে। 20-30 মিনিট আমি যদিও খোজ কাঢ়োঁ, আমাৰ স্বাস্থ্য বহু পৰিমাণে ভালে থাকে। সুষম আহাৰ গ্ৰহণ কৰিব লাগে। আমি কোনো জাংক ফুড বা বেছি ভজা পোৰা বা নিমখীয়া বস্তু খাব নালাগে। ফল-মূল, শাক-পাচলি আৰু প্ৰটিনযুক্ত খাদ্য খাব লাগে। পানীৰ পান কৰিব লাগে যথেষ্ট পৰিমাণে। আৰু অত্যাধিক চাহ, কফি বা মদ পান কৰিব নালাগে। মদ পানটো কৰিব নালাগেই। চাহ আৰু কফিও আমি সীমিতহে গ্ৰহণ কৰিব লাগে। দিনত 2 এবাৰ চাহ, কফি খোৱা সেয়া কোনো বেয়া কথা নহয়। কিন্তু ধৰক ৰাতি শোৱাৰ আগতে চাহ, কফি খাব নালাগে। কাৰণ ৰাতি শোৱাৰ আগত যদি চাহ, কফি ইত্যাদি পান কৰে, তেনেহ'লে আমাৰ টোপনি কিন্তু ব্যাহত হয়। সামাজিক সম্পৰ্ক বজাই ৰাখিব লাগে। চাওক, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত আমি প্ৰায় আমাৰ মোবাইলৰ সৈতে ব্যস্ত থাকোঁ বা ৰিলচ ইত্যাদি চাওঁ। তাৰ পৰিৱৰ্তে ৰিলচ চোৱাটো বেয়া নহয়। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি আমাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটাব পাৰোঁ, সেয়া কিন্তু আমাৰ কাৰণে বেছি লাভদায়ক। ৰিলচ চাওক, ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰক, তাত কোনো আপত্তি নাই। কিন্তু আমি মানুহ সামাজিক প্ৰাণী, গতিকে আমি আমাৰ পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে এটা ভাল সম্পৰ্ক ৰক্ষা কৰিবই লাগিব। মনৰ কথা কোনো বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে ভাগ বতৰা কৰক। ঠিক আছে? সমাজ সেৱা পাৰিলে কৰক, যিখিনি সাধ্য সেইখিনি। কোনো ক্লাব ইত্যাদিত যোগদান কৰক বা এনেধৰণৰ আগ্ৰহৰ কাম-কাজ, যি কাম-কাজ কৰি আপুনি ভাল পায়, তেনেধৰণৰ কাম-কাজতো অংশগ্ৰহণ কৰিব পাৰে। মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰিব লাগে। মানসিক চাপ নিয়ন্ত্ৰণ কৰিলেহে মানসিক স্বাস্থ্যৰ উন্নতি হ'ব। যেনে ধৰক ধ্যান কৰা, মেডিটেশ্যন, যোগাসন কৰা বা মাইণ্ডফুলনেছ ইত্যাদি অভ্যাস কৰিব লাগে। ডাঙৰ কামবোৰ সৰু অংশত ভাগ কৰি সম্পন্ন কৰিব লাগে। এটা ডাঙৰ কাম আমাৰ কাৰণে যথেষ্ট জটিল হ'ব পাৰে তাক সম্পন্ন কৰা। কিন্তু সেই কামটো, ধৰক এটা কাম কৰিব আপোনাক 3 দিন সময় লাগিব। আপুনি
এই হিচাপে লক্ষ্য নিৰ্ধাৰণ কৰক যে আজি প্ৰথমটো দিন মই এইখিনি কৰিম, দ্বিতীয় দিন সেইখিনি কৰিম আৰু তৃতীয়টো দিন মই কামখিনি সমাপ্ত কৰিম। ঠিক তেনেকৈ আমি কামবিলাক সম্পূৰ্ণ কৰিলে আমাৰ মানসিক চাপ বহু পৰিমাণে কমি আহে। বাস্তৱসন্মত লক্ষ্য নিৰ্ধাৰণ কৰক। নিজৰ সামৰ্থ্য অনুযায়ী আপুনি লক্ষ্য স্থিৰ কৰক। যিখিনি সামৰ্থ্য সেইখিনিহে লক্ষ্য ৰাখক। সৰু সৰু সফলতাকো উদযাপন কৰক। ঠিক আছে? আনৰ সৈতে নিজকে তুলনা নকৰিব বা তুলনা কৰা অভ্যাস কমাওক। যে অমুকটো কৰিলে মই নোৱাৰিলোঁ। আপুনিও চেষ্টা কৰক। আপুনিও চেষ্টা কৰিলে বা পৰিশ্ৰম কৰিলে সেই আপোনাৰ আনজন ব্যক্তিয়ে যিখিনি সফলতা লাভ কৰিছে আপুনি নিজেও সেইখিনি সফলতা এটা দিনত নিশ্চয়কৈ লাভ কৰিব। ঠিক আছে? সামাজিক মাধ্যমৰ ব্যৱহাৰ সীমিত কৰক। হয়, সামাজিক মাধ্যমৰ কথা মই কৈছোঁৱে। আজি সামাজিক মাধ্যমৰ যুগ। আমি ইয়াতে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁ। কিন্তু সীমিতকৈ কৰক। দিনত ধৰক 30 মিনিট বা 1 ঘণ্টা অতি বেছি। তাতকৈ বেছি সময় কিন্তু সামাজিক মাধ্যমত নাথাকিব। কাৰণ তাৰ পৰা আমাৰ কিন্তু বিশেষ কোনো লাভ নহয়। ই আমাৰ উদ্বেগ আৰু অসন্তুষ্টি বৃদ্ধি কৰিব পাৰে। ঠিক আছে? ধৰক আপোনাৰ কোনো চিনাকি এজনে বাহিৰত ফুৰিবলৈ গৈছে বা কিবা ইলেক্ট্ৰনিক গেজেট এটা কিনিছে। তাৰ ফলত আপোনাৰ কিন্তু অলপ উদ্বেগ হ'ব পাৰে যে অমুকে তমুকটো কৰিলে বা ফুৰিবলৈ গৈছে, মই নোৱাৰিলোঁ বা মোৰ এতিয়া যাবলৈ সামৰ্থ্য হোৱা নাই। এনেকুৱা কথাত কিন্তু আপুনি নিজেই মানসিক কষ্ট পাব। গতিকে যিমান পাৰি সামাজিক মাধ্যম সীমিত ব্যৱহাৰ কৰক আৰু মোবাইল আৰু ইণ্টাৰনেটৰ পৰা কিছু সময় আঁতৰি থাকক। যেনে ধৰক দিনত কিছু সময় ব্যৱহাৰ কৰিলে সন্ধিয়া আৰু ৰাতি সময়খিনি পাৰিলে ইণ্টাৰনেট আৰু মোবাইলৰ পৰা নিজকে আঁতৰি ৰাখিবলৈ যত্ন কৰক। এনে নহয় যে প্ৰয়োজন নহ'লে আমি ইণ্টাৰনেটৰ ব্যৱহাৰ নকৰিম, সেয়া নহয়। প্ৰয়োজন হ'লে বা পঢ়া-শুনাৰ ক্ষেত্ৰত আমি নিশ্চয় ইণ্টাৰনেট ব্যৱহাৰ কৰিম। কিন্তু এই সামাজিক মাধ্যমৰ ব্যৱহাৰ সীমিত কৰিবলৈ যত্ন কৰক। ভাল লগা কামবোৰ কৰক। আপোনাৰ কিছুমান ভাল লগা কাম নিশ্চয় থাকিব পাৰে। যেনে ধৰক আপুনি কিতাপ পঢ়ি ভাল পায়। কিতাপ মানে ধৰক আপোনাৰ স্কুল বা কলেজৰ পাঠ্যক্ৰমৰ কিতাপ পঢ়ে, ধৰক কিবা গল্প, উপন্যাস ইত্যাদি পঢ়ি ভাল পায়। চায়েন্স ফিকশ্যন পঢ়ি ভাল পায়। বাগিচাত ফুল ৰুই ভাল পায়। আপুনি ছবি আঁকি ভাল পায় বা আপুনি গান গাই বা গান শুনি ভাল পায়। প্ৰকৃতিৰ মাজত সময় কটাবলৈ ভাল পায়। তেনেবোৰ কামত নিজকে সময় দিয়ক। আৰু এনেবোৰ কাম কৰিলে কি হ'ব, আপোনাৰ নিজৰ মনক সতেজ আৰু আনন্দিত কৰি ৰাখিব পাৰিব। প্ৰয়োজন হ'লে সহায় বিচাৰক। চাওক, যদি আপুনি দীৰ্ঘদিন ধৰি মানসিক যন্ত্ৰণাত ভুগিছে, দুখ হৈছে বা উদ্বেগ হৈছে, মানসিক অশান্তি হৈছে, তেনেহ'লে কোনো মনোৰোগ বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ গ্ৰহণ কৰক। কাৰণ অতি দীৰ্ঘদিনীয়া মানসিক যদি সমস্যা থাকে সেয়া কিন্তু কিবা অসুখো হ'ব পাৰে। তাৰ ফলস্বৰূপে আপোনাৰ শাৰীৰিক স্বাস্থ্যৰো কিন্তু অৱনতি হ'ব পাৰে। আৰু মনত ৰাখিব যে যদি মনোৰোগ বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ বা সহায় বিচৰাটো দুৰ্বলতাৰ কথা নহয়, ই এটা সাহসৰহে লক্ষণ। নিজৰ প্ৰতি সদয় হওক। সকলো সময়তে নিখুঁত হোৱাৰ চেষ্টা নকৰিব যে আপুনি 100% কাৰেক্ট বা 100% সঠিক, সেয়া নহ'বও পাৰে। আমি মানুহ, আমি কিবা এটা কাম কৰিলে অলপ সৰু সুৰা ভুল বা ইফাল সিফাল হ'বই পাৰে। সেইবিলাক কথা সিমান লাগি নাথাকিব। ভুল ত্ৰুটিৰ পৰা শিক্ষা লওক। যদি কিবা এটা বস্তু ভুলকৈ কৰিছে, কি কাৰণে ভুল হৈছে, যাতে আৰু ভৱিষ্যতে এইবিলাক ভুল হ'ব নালাগে, সেইখিনি কথাত অলপ গুৰুত্ব দিয়ক আৰু নিজকে ক্ষমা কৰিবলৈ শিকক। আচ্ছা, এইখিনি ভুল হৈছে, হ'বই পাৰে, মানুহ মাত্ৰেই ভুল হয়। ভৱিষ্যতে মই এইখিনিবোৰ ভুল পৰাপক্ষত নকৰোঁ। যিমানখিনি পাৰোঁ মই শুদ্ধকৈ মোৰ কামখিনি কৰিম। তেনেধৰণৰ ভুলৰ পৰা শিক্ষা লৈ নিজৰ কামখিনি কৰিবলৈ শিকক। নিজৰ শক্তি আৰু ভাল গুণবোৰৰ ওপৰত মনোযোগ দিয়ক। এতিয়া আমাৰ আটাইৰে কিছু ভাল গুণ থাকে, কিছু বেয়া গুণ থাকে। সেই যিবিলাক ভাল গুণ সেইবিলাক আপুনি নিজেই এখন কাগজত বা এখন বহীত লিখি উলিয়াওক যে মই এইখিনিত ভাল। ধৰক মই ভাল গান গাব পাৰোঁ বা মই ভাল খেলিব পাৰোঁ বা মই ভাল কথা ক'ব পাৰোঁ। মানুহক সৈতে মই ভালকৈ নিজে মত বিনিময় কৰিব পাৰোঁ বা মই ভাল বক্তৃতা দিব পাৰোঁ। তেনেবিলাক গুণ যদি আছে, তেনেধৰণৰ গুণবিলাক আপুনি লিখি উলিয়াওক, লিখি ৰাখক আৰু তাৰ ওপৰত সেইবিলাকক ইম্প্ৰুভ কৰাৰ কাৰণে আপুনি বিশেষ মনোযোগ দিয়ক। তেনেকৈ আপুনি নিজৰ ব্যক্তিত্বৰ বিকাশ ঘটাব পাৰিব। মনত ৰাখিব, অৱশেষত সুস্থ মনে সুখী আৰু সফল জীৱনৰ চাবিকাঠি। অকল আমাৰ শাৰীৰিক স্বাস্থ্য নহয়, আমাৰ মনো সুস্থ থাকিব লাগিব। আমাৰ মন যিমানে ভাল থাকিব, সুস্থ মনে আমাক সুখী কৰি তুলিব আৰু আমি যদি সুখী হওঁ মানসিকভাৱে, তেতিয়াহে আমাৰ জীৱন সফল হ'ব পাৰিব। গতিকে বন্ধুসকল, এইখিনি আছিলে মানসিক স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব লাগে, কেইবাটাও বিধি উপায় আলোচনা কৰিলোঁ আজিৰ ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।